হেল্ল' এভৰিৱান অসমৰ প্ৰাকৃতিক পৰিৱেশ অতি সুন্দৰ ইয়াৰ মাজতেই আহে ঋতুৰ পৰিৱৰ্তন বৰ্তমান গ্ৰীষ্ম ঋতু কৃষ্ণচূড়া ৰাধাচূড়া সোণাৰু ইয়াৰ লগতে হেজাৰ গছৰ বেগুনীয়া ৰঙৰ ফুলে আমাৰ ৰাস্তা পদূলিৰ পৰিৱেশবোৰ আৰু অধিক ধুনীয়া কৰি তোলে ৰাস্তাৰ কাষে কাষে এই ধৰণৰ গছসমূহৰ ফুলে কিদৰে একোটা ভাল লগা পৰিৱেশৰ সৃষ্টি কৰিছে চাওঁ বলক সেই দুজোপা সোণাৰু গছ ৰাস্তাৰ কাষত মোৰ পিছফালে সেই দুজোপা সোণাৰু গছ কি ধুনীয়াকৈ ফুলি আছে চাওকচোন এইজোপা এজাৰ গছ বেগুনীয়া ৰঙৰ ফুল ফুলিছে চাওক সেইজোপা ৰাধাচূড়া গছ গ্ৰীষ্ম ঋতুৰ লগে লগে ফুলেৰে জকমকীয়া হৈ ফুলি উঠিছে ৰাস্তাৰ কাষত আৰু গছৰ হালধীয়া সোণাৰু ফুল ফুলি আছে ধুনীয়া লাগে ৰাস্তাৰ কাষত এনেদৰে ফুল ফুলি থাকিলে ৰঙা ৰঙা ফুলেৰে এইজোপা কৃষ্ণচূড়া গছ ভিডিঅ'টি কেনে পালে জনাবচোন লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি আগলৈ এইদৰে ভিডিঅ' বনাই যোৱাত উৎসাহিত কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ